মোৰ এই আজিৰ অনুষ্ঠানৰ বন্তি প্ৰজ্বলক সংগী বুলিয়ে কৈছোঁ বৈশ্যদেৱ অনুষ্ঠানৰ এই আৱাসিক অনুষ্ঠানৰ সন্মানীয় পৰিচালক মহন্ত ডাঙৰীয়া, উপস্থিত আৱাসিক শিক্ষাৰ্থীসকল, ভাতৃ ভগ্নীসকল আৰু সন্মানীয় আচাৰ্যগণ, আজি সৌভাগ্য যি সংস্কৃতিত লালিত পালিত হৈ ডাঙৰ দীঘল হৈছোঁ, সেই সংস্কৃতিৰ মূল বা যি ভাষা সমুদায় ভাৰতীয় ভাষাৰ যিটো মূল ভাষা, এই ভাৰতীয় ভাষাৰ মূল সংস্কৃত ভাষাৰ সংস্কৃতৰ ওপৰত এই আৱাসিক অনুষ্ঠান এটা হৈ আছে সংস্কৃত ভাৰতীৰ উদ্যোগত। গতিকে এনেকুৱা অনুষ্ঠান এটাত উপস্থিত থাকিব পাই নিজকে ধন্য মানিছোঁ আৰু যি কৈছে বন্তি প্ৰজ্বলনৰ জৰিয়তে ভাৰত মাতা বা বাগদেৱী সৰস্বতী দেৱীক আমি সন্মান জনালোঁ। সেই বন্তিগছিৰ পোহৰৰ দৰে আমাৰ সকলোৰে ভাতৃ ভগ্নীসকলৰ লগতে আমাৰ সকলোৰে জীৱনটো যাতে উদ্ভাসিত হৈ উঠে তাৰ কামনা কৰিছোঁ। সংস্কৃত মই কৈছোঁৱে সমুদায় ভাৰতীয় ভাষাৰ মূল ভাষা। আজি বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন দেশত সংস্কৃতৰ ওপৰত গৱেষণা আৰম্ভ হৈছে। আমি গম পাইছোঁ বিজ্ঞানেও ইতিমধ্যে আজিকালি যিবিলাক আমি দেখা পাওঁ IT ছেক্টৰৰ কথা, বিজ্ঞানেও IT ছেক্টৰেও সংস্কৃত ভাষাক মান্যতা প্ৰদান কৰিছে। এনেকুৱা মান্যতা প্ৰদান কৰিছে যে সংস্কৃত ভাষাটোহে সেই ছেক্টৰটোৰ কাৰণে উপযুক্ত ভাষা হিচাপে পৰিগণিত হোৱাৰ পথত। মই আজি বিশেষ কথা নকওঁ, মাজে মাজে দুখ লাগে যে এতিয়া সংস্কৃত ভাষাটোৰ ওপৰত আমাৰ স্থানীয়ভাৱে কিছু ঋণাত্মক চিন্তা চৰ্চা আৰম্ভ হয়। সেই কথাবিলাক দেখি আৰু শুনি কেতিয়াবা দুখ লাগে। কিন্তু এনেকুৱা নহয় যে সংস্কৃত ভাষাটো আমাৰ নিশ্চিহ্ন হৈ যাব, যদিও ব্যৱহাৰিক নহয়। এতিয়া এখন গাঁৱত, কৰ্ণাটকৰ এখন গাঁৱত সংস্কৃত ভাষা ব্যৱহাৰিক ভাষা হিচাপে পৰিগণিত হৈ আছে, কিন্তু সংস্কৃত ভাষাটো বিলুপ্ত প্ৰায় নহয়, ই লাহে লাহে ওপৰলৈ গৈহে আছে, চৰ্চাৰ বিষয়বস্তু হৈ গৈ আছে। গতিকে এনেকুৱা এটা চৰ্চাৰ বিষয়বস্তু ভাষাটো আমি যিটো ডিমাণ্ড বুলি কওঁ, গোটেই পৃথিৱীতে এনেকুৱা এটা ডিমাণ্ড প্ৰয়োজনীয়তা আহি পৰিছে যে আমাক সংস্কৃত জনা মানুহ কিছুমানৰ দৰকাৰ হ'ব। তো তেনেকুৱা সংস্কৃত জনা মানুহ আমি সৃষ্টি কৰিব লাগিব আৰু এই সৃষ্টি কৰিব পাৰিব এনেকুৱা অনুষ্ঠানৰ জৰিয়তে সংস্কৃত ভাৰতীয়ে যি অনুষ্ঠানৰ আয়োজন কৰিছে। আৰু আমাৰ ভাতৃ ভগ্নীসকল, প্ৰশিক্ষাৰ্থীসকল, আপোনালোককো মই ক'লোঁ যে সুন্দৰকৈ সংস্কৃত ভাষাটো আয়ত্ত কৰি, জ্ঞান আয়ত্ত কৰি বিশ্বৰ বিভিন্ন প্ৰান্তত সংস্কৃত ভাষাটোৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দিয়া যাওক। সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ হোৱাৰ লগে লগে আমাৰ সংস্কৃতি ভাষাৰ প্ৰসাৰটো হ'বই, আমাৰ সংস্কৃতি সমুদায় সমগ্ৰ বিশ্বত প্ৰসাৰ হ'ব। আৰু সমগ্ৰ বিশ্বত আমাৰ সংস্কৃতি যেতিয়া প্ৰসাৰ লাভ কৰিব, তেতিয়া বিশ্বৰ পৰা অসূয়া, অসম্প্ৰীতি, মাৰা মাৰি, কাটা কাটি যিটো অশান্তি, সেই অশান্তি সমূলাংশে ধ্বংস হৈ যাব, বিশ্বত শান্তি বিৰাজ কৰিব। সেই বিশ্বত শান্তি বিৰাজ কৰিব পৰা এটা মাধ্যম হ'ল সংস্কৃত ভাষা আৰু আমাৰ সংস্কৃতি। এই সংস্কৃত ভাষা আৰু সংস্কৃতিক প্ৰচাৰ আৰু প্ৰসাৰত আপোনালোকে গুৰুত্ব দিব বুলি ভাবি আপোনালোকেও একোজন অংশীদাৰ হ'ব পাৰিব বুলি আশা কৰি এই বন্তিগছিৰ দৰে পুনৰ আপোনালোক উদ্ভাসিত হ'ব পাৰিব বুলি আশা কৰি মই মোৰ আশীৰ বচন নহয়, মোৰ মনৰ ভাৱখিনি ক'লোঁ, মোৰ কথাখিনি ইমানতে শেষ কৰিলোঁ। ভাৰত মাতা কি জয়।